মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই বিষয় শিক্ষক কিশোৰ কুমাৰ নাথ, ৰাজনীতি বিজ্ঞানৰ। আজি আমি হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ অৰ্থাৎ ফাইনেল ইয়াৰৰ ৰাজনীতি বিজ্ঞানৰ সমসাময়িক বিশ্ব ৰাজনীতিৰ ৬ষ্ঠ অধ্যায় আন্তৰ্জাতিক সংগঠনসমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াত আমি ৰাষ্ট্ৰসংঘ, বিশ্ব বাণিজ্য সংস্থা, বিশ্ব বেংক আদিৰ বিষয়ে আমি আলোচনা কৰিম। আগৰ ভিডিঅ'সমূহ পাবৰ কাৰণে তোমালোকে মোৰ নামটো কিশোৰ কুমাৰ নাথত আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব লাগিব। আহক বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ।